আজি কথা পাতিম ফেচবুকত ফ্ৰেণ্ড কেনেকৈ আনফ্ৰেণ্ড কৰিব পাৰি ফ্ৰেণ্ডছ। তো মই এই সৰু ভিডিঅ'টোৰ দ্বাৰা আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। তো মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ফ্ৰেণ্ডছ। তাৰ কাৰণে আপুনি সকলোৱে নিজৰ ইউজাৰ আইডি পাছৱৰ্ড দি ফেচবুক এপছ বা ব্ৰাউজাৰত লগ ইন কৰি ল'ব। তাৰপিছত আপুনি সোঁফালে ওপৰত তিনিটা ডট দেখিছে তাত ক্লিক কৰিব। তাৰপিছত আপুনি নিজৰ প্ৰফাইলত ক্লিক কৰিব ফ্ৰেণ্ডছ। প্ৰফাইলত ক্লিক কৰাৰ পিছত আপুনি পেজটো ওপৰফালে উঠাই দিব। তাৰপিছত আপুনি ফ্ৰেণ্ড লিষ্ট চাব। আপোনাৰ ফ্ৰেণ্ড লিষ্টটো দেখিব ফ্ৰেণ্ডছ। তো আপুনি ফ্ৰেণ্ডত ক্লিক কৰিব। ফ্ৰেণ্ডত ক্লিক কৰাৰ পিছত আপোনাৰ গোটেই ফ্ৰেণ্ডবিলাক ইয়াতে লিষ্টত আহি যাব ফ্ৰেণ্ডছ। গোটেই ফ্ৰেণ্ডবিলাক আপুনি দেখিছে। অহাৰ পিছত আপুনি দেখিব সোঁ চাইডে ফ্ৰেণ্ডছ বুলি এটা অপশ্যন আছে, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ দুটা অপশ্যন দিছে, আনফ্ৰেণ্ড আৰু ব্লক। তো মই আনফ্ৰেণ্ড কৰি দেখুৱাব বিচাৰিছোঁ ফ্ৰেণ্ড। তো আপুনি ইয়াতে আনফ্ৰেণ্ডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাক কনফাৰ্মেশ্যন সুধিছে, আপুনি সঁচাকৈ আনফ্ৰেণ্ড কৰিব নেকি? য়েছ, কনফাৰ্ম। তো কৰাৰ লগে লগে ফ্ৰেণ্ডছ আপোনাৰ ফ্ৰেণ্ডজন আনফ্ৰেণ্ড হৈ গ'ল। আপোনাৰ লিষ্টৰ পৰা ফ্ৰেণ্ডজন গুচি গ'ল। তো এনেকুৱা ধৰণৰ ফ্ৰেণ্ডটো আপুনি আনফ্ৰেণ্ড কৰিব পাৰে। আশা কৰিছোঁ আপুনি এই ভিডিঅ'টো আনফ্ৰেণ্ড কেনেকৈ কৰে শিকি গৈছে। আৰু আশা কৰিম এনেকুৱা সৰু সৰু ভিডিঅ' লৈ মই আপোনাৰ ওচৰত আহি থাকিম। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক আপোনাৰ ফেচবুক হোৱাটছএপ গ্ৰুপত। আৰু মোৰ ভিডিঅ' যদি কামৰ হয় তো আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। নেক্সট ভিডিঅ'টোত আকৌ লগ পাম ফ্ৰেণ্ডছ। অল দ্য বেষ্ট।